Hello student, welcome to my YouTube channel. সকলোকে ইমৰান আছাম একাডেমী ইউটিউব চেনেললৈ স্বাগতম। অসম চৰকাৰৰ 12,600 পদৰ গ্ৰেড 3 গ্ৰেড 4 এক্সামৰ বাবে তোমালোকৰ মাজলৈ লৈ আহিছোঁ পাৰ্ট 2 ক্লাছ আৰু গতিকে বলক আমি পলম নকৰি আজিৰ ক্লাছ আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো কোৱেশ্চন হৈছে তলৰ কোনজন আহোম ৰজাই প্ৰথমে স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল? অপশ্যন এ দিয়া আছে চুকলেনমুং, অপশ্যন বি দিয়া আছে চুংমুং, অপশ্যন চি দিয়া আছে চুকাফা, অপশ্যন ডি দিয়া আছে চুদাংফা। অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? যদি কোনোবাই জানে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰাৰ কাৰণে চেষ্টা কৰা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ চুংমুং। চুংমুঙে প্ৰথমে স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল। কুৱেশ্যন নম্বৰ 2, দাস বংশৰ প্ৰতিষ্ঠাপক কোন? অপশ্যন এ দিয়া আছে কুতুব উদ্দিন আইবাক, অপশ্যন বি খিজৰ খান, অপশ্যন চি আকবৰ আৰু অপশ্যন ডি দিয়া আছে গিয়াছ উদ্দিন বলৱান। অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ কুতুব উদ্দিন আইবাকে দাস বংশ প্ৰতিষ্ঠাপক কৰিছিল। কুৱেশ্যন নম্বৰ 3, তলৰ কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলি জনা যায়? অপশ্যন এ দিয়া আছে যোৰহাট, অপশ্যন বি গুৱাহাটী, অপশ্যন চি নগাঁও আৰু অপশ্যন ডি দিয়া আছে শুৱালকুছি। অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি শুৱালকুছি। শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলি জনা যায়। কুৱেশ্যন নম্বৰ 4, দানৱ বংশৰ শেষ শাসক কোন আছিল? অপশ্যন এ দিয়া আছে মহিৰংগ দানৱ, অপশ্যন বি ভাস্কৰ বৰ্মন, অপশ্যন চি ঘটকাসুৰ আৰু অপশ্যন ডি দিয়া আছে নৰকাসুৰ। অপশ্যন চাৰিটাৰ ভিতৰত অপশ্যন চি কাৰেক্ট হয়। ঘটকাসুৰ আছিল দানৱ বংশৰ শেষ শাসক আৰু দানৱ বংশৰ প্ৰথম শাসক আছিল মহিৰংগ দানৱ। মনত ৰাখিবা, মহিৰংগ দানৱ আছিল দানৱ বংশৰ প্ৰথম শাসক আৰু ঘটকাসুৰ আছিল দানৱ বংশৰ শেষ শাসক। কুৱেশ্যন নম্বৰ 5, ভক্তি ৰত্নাৱলী নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? অপশ্যন এ দিয়া আছে মাধৱদেৱ, অপশ্যন বি শংকৰদেৱ, অপশ্যন চি ভট্টদেৱ আৰু অপশ্যন ডি দিয়া আছে মাধৱ কন্দলী। অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ মাধৱদেৱ। মাধৱদেৱে ভক্তি ৰত্নাৱলী নামৰ গ্ৰন্থখন ৰচনা কৰিছিল। কুৱেশ্যন নম্বৰ 6, আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন এ দিয়া আছে মহাত্মা গান্ধী, অপশ্যন বি শাহনৱাজ খান, অপশ্যন চি দাদাভাই নৰজী আৰু অপশ্যন ডি দিয়া আছে সুভাষ চন্দ্ৰ বসু। অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ সুভাষ চন্দ্ৰ বসু। সুভাষ চন্দ্ৰ বসু আছিল আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাপক। কুৱেশ্যন নম্বৰ 7, ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক পেট্ৰলিয়াম উৎপাদন হয়? অপশ্যন এ দিয়া আছে মহাৰাষ্ট্ৰ, অপশ্যন বি অসম, অপশ্যন চি গুজৰাট, অপশ্যন ডি হাৰিয়ানা। অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰত সৰ্বাধিক পৰিমাণে পেট্ৰলিয়াম উৎপাদন হয়। কুৱেশ্যন নম্বৰ 8, ইতিহাস প্ৰসিদ্ধ কমতাপুৰ ৰাজ্যৰ প্ৰথমগৰাকী ৰজা কোন আছিল? অপশ্যন এ দিয়া আছে সিন্ধু ৰায়, অপশ্যন বি সন্ধ্যা, অপশ্যন চি আৰিমত্ত, অপশ্যন ডি মৃগাং। অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ সন্ধ্যা। সন্ধ্যা আছিল কমতাপুৰ ৰাজ্যৰ প্ৰথমগৰাকী ৰজা। কুৱেশ্যন নম্বৰ 9, প্ৰাচীন কামৰূপ ৰজা ভগদত্তই কন্যা ভানুমতীক কুৰুবংশৰ কালৈ বিয়া দিয়া হৈছিল? অপশ্যন এ ভীম, অপশ্যন বি অৰ্জুন, অপশ্যন চি যুধিষ্ঠিৰ, অপশ্যন ডি দুৰ্যোধন। অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ দুৰ্যোধন। দুৰ্যোধনৰ লগত ভগদত্তৰ কন্যা ভানুমতীক বিয়া দিয়া হৈছিল। কুৱেশ্যন নম্বৰ 10, তলৰ কোনটো গ্ৰহৰ কোনো উপগ্ৰহ নাই? অপশ্যন এ দিয়া আছে নেপচুন, অপশ্যন বি বুধ, অপশ্যন চি ইউৰেনাছ আৰু অপশ্যন ডি দিয়া আছে বৃহস্পতি। অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বুধ। বুধ গ্ৰহৰ কোনো উপগ্ৰহ নাই। কুৱেশ্যন নম্বৰ 11, ভাৰতত কিমান চনত জৈৱ বৈচিত্ৰ্য আইনখন গৃহীত কৰা হৈছিল? অপশ্যন এ দিয়া আছে 2001 চনত, অপশ্যন বি 2003 চনত, অপশ্যন চি 2005 চনত আৰু অপশ্যন ডি দিয়া আছে 2002 চনত। অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰাৰ কাৰণে চেষ্টা কৰা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ 2002 চনত ভাৰতত জৈৱ বৈচিত্ৰ্য আইনখন গৃহীত কৰা হৈছিল। কুৱেশ্যন নম্বৰ 12, সুন্দৰলাল বসুকণা কি আন্দোলনৰ লগত জড়িত? অপশ্যন এ দিয়া আছে কৃষক আন্দোলন, অপশ্যন বি চিপকো আন্দোলন, অপশ্যন চি স্বাধীনতা আন্দোলন আৰু অপশ্যন ডি দিয়া আছে সেউজ বিপ্লৱ। অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ চিপকো আন্দোলন। কি হয়? সুন্দৰলাল বসুকণা চিপকো আন্দোলনৰ লগত জড়িত। কুৱেশ্যন নম্বৰ 13, কাজিৰঙাক কিমান চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যন এ দিয়া আছে 1974 চনত, অপশ্যন বি 1984 চনত, অপশ্যন চি 1964 চনত, অপশ্যন ডি 1994 চনত। অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ
1974 চনত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। কুৱেশ্যন নম্বৰ 14, অসমীয়া ল'ৰাৰ মিত্ৰ নামৰ গ্ৰন্থখনৰ লেখক কোন? অপশ্যন এ আছে হেমচন্দ্ৰ গোস্বামী, অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন চি আনন্দৰাম ঢেকিয়াল ফুকন আৰু অপশ্যন ডি আছে চন্দ্ৰকুমাৰ আগৰৱালা। চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, আনন্দৰাম ঢেকিয়াল ফুকন। অসমীয়া ল'ৰাৰ মিত্ৰ নামৰ গ্ৰন্থখনৰ লেখক হৈছে আনন্দৰাম ঢেকিয়াল ফুকন। নেক্সট কুৱেশ্যন নম্বৰ 15, চেঁচামুখৰ যুদ্ধ কিমান চনত হৈছিল? অপশ্যন এ আছে 1520 চনত, অপশ্যন বি 1522 চনত, অপশ্যন চি 1521 চনত, অপশ্যন ডি 1523 চনত। চ' অপশ্যন চাৰিৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, 1523 চনত চেঁচামুখৰ যুদ্ধ হৈছিল। কুৱেশ্যন নম্বৰ 16, ভাস্কৰ বৰ্মনক পিতামহ ভীষ্মৰ লগত তুলনা কৰা গ্ৰন্থখনৰ নাম কি? অপশ্যন এ আছে হৰ্ষচৰিত, অপশ্যন বি কালিকা পুৰাণ, অপশ্যন চি অসম বুৰঞ্জী, অপশ্যন ডি মহাভাৰত। চ' অপশ্যন চাৰিৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, হৰ্ষচৰিত। তো কি হয়, হৰ্ষচৰিত নামৰ গ্ৰন্থখনত ভাস্কৰ বৰ্মনক পিতামহ ভীষ্মৰ লগত তুলনা কৰা হৈছে। কুৱেশ্যন নম্বৰ 17, বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলী কোনখন জিলাত অৱস্থিত? অপশ্যন এ গোলাঘাট, অপশ্যন বি মাজুলী, অপশ্যন চি যোৰহাট, অপশ্যন ডি কামৰূপ। চ' অপশ্যন চাৰিৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, মাজুলী জিলাত বিশ্বৰ বৃহত্তম নদীদ্বীপ অৱস্থিত। কুৱেশ্যন নম্বৰ 18, তলৰ কোনখন ৰাজ্যত শীতকালীন বৰষুণ হয়? অপশ্যন এ পাঞ্জাৱ, অপশ্যন বি কেৰালা, অপশ্যন চি মেঘালয় আৰু অপশ্যন ডি আছে বিহাৰ। অপশ্যন চাৰিৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মেঘালয়। আৰু ক্লাছটো যদি তোমালোকৰ ভাল লাগে তেনেহ'লে ক্লাছটো প্লিজ লাইক কৰিবা, আৰু কোনোবাই যদি আজি চেনেলটো মোৰ নতুন চাই আছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু পাৰিলে তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে এই ক্লাছসমূহ শ্বেয়াৰ কৰাৰ কাৰণে চেষ্টা কৰিবা। কুৱেশ্যন নম্বৰ 19, পাতাল ভৈৰৱী উপন্যাসৰ বাবে ডক্টৰ লক্ষ্মীনন্দন বৰাই 1988 চনত কি বঁটা লাভ কৰিছিল? অপশ্যন এ আছে অসম প্ৰকাশন পৰিষদ বঁটা, অপশ্যন বি সাহিত্য একাডেমী বঁটা, অপশ্যন চি ভাৰতৰত্ন বঁটা, অপশ্যন ডি সৰস্বতী বঁটা। চ' অপশ্যন চাৰিৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, অসম প্ৰকাশন পৰিষদ বঁটা। তো কি হয়, পাতাল ভৈৰৱী নামৰ উপন্যাসৰ বাবে ডক্টৰ লক্ষ্মীনন্দন বৰাই 1988 চনত অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল। আজিৰ ক্লাছৰ অন্তিমটো কুৱেশ্যন, প্ৰথম অসমীয়া সংগীত সাধনাৰ পুথিখনৰ নাম কি? অপশ্যন এ সংগীত দৰ্পণ, অপশ্যন বি গীতাৱলী, অপশ্যন চি গীত মাধুৰী আৰু অপশ্যন ডি সংগীত কোষ। চ' অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, সংগীত কোষ।